এক নং ইটাখোলাৰ শ্বহীদুৰৰ অভিনৱ আৱিষ্কাৰ কাভাৰীৰ পুৰণি লোহাৰ সামগ্ৰী সংগ্ৰহ কৰি XL100 আৰক্ষীৰ মটৰ চাইকেল আৱিষ্কাৰ এক নং ইটাখোলাৰ এজন যুৱকৰ নাম শ্বহীদুৰ ইছলাম পেছাত এগৰাকী পকা মিস্ত্ৰী আৰ্থিক দৈন্যতাৰ বাবে পঢ়া শুনা প্ৰাথমিক স্তৰতে এৰি পিতৃক কামত ব্যস্ত থাকি চলাই গ'ল নিজৰ সংগ্ৰাম নামটোহে লিখিব জানে শ্বহীদুৰে এই সংগ্ৰামী জীৱন পৰিক্ৰমাৰ মাজতে তেওঁৰ চিন্তাধাৰা আছিল এক ব্যতিক্ৰম সংগ্ৰামী জীৱন যুদ্ধত কৰ্মৰ তাগিদাত বিভিন্ন প্ৰান্তত যাবলগীয়া হোৱাত চাইকেল চলাই ভাগৰি পৰা শ্বহীদুৰে ভাবিলে লাখ টকীয়া এখন বাইক ক্ৰয় কৰাতকৈ মোৰ মন মগজুৰে কিবা কৌশল প্ৰয়োগ কৰি কিয় এখন বাইক আকাৰৰ চাইকেল তৈয়াৰ নকৰোঁ এই কথাকে মন মস্তিষ্কত লৈ অঞ্চলটোৰ বিভিন্ন কাভাৰীৰ দোকানত গৈ সংগ্ৰহ কৰিলে পুৰণা লোহাৰ সামগ্ৰী সেইবোৰ সামগ্ৰীয়ে 3 মাহৰ অন্তত তৈয়াৰ কৰিলে এখন নতুন XL আৰক্ষীৰ মটৰ চাইকেল এতিয়া এইখন বাহনেৰে কামৰ সন্ধানত ওলাই যায় শ্বহীদুৰ ইছলাম নদুৱাৰ পৰা দুৰ্গা পটেলৰ ৰিপৰ্ট শোণিতপুৰ লাইভ এটা ভুল হলে আপোনালোকে ক্ষমা কৰিব মাফ কৰিব সৰু মানুহ সৰু এটা বস্তু বনাইছিলোঁ তো অলপ মন আছিলে যে এনেকৈ এটা বনাম বুলি তেনেকৈ মনো নাছিলে তাৰমানে মোৰ বাইক নাই প্ৰথমে মোৰ নামটো কৈলোঁ ছাইদুৰ ৰহমান মোৰ নাম তো ঠিকে আছে মোৰ প্ৰথমে এইটো মন গ'ল কেনেকুৱা তো মোৰ এখন বাইক আছিলে বিক্ৰী কৰি দিলোঁ তো বিক্ৰী কৰি দিয়াৰ পিছত মানে বহুত এটা অভাৱ পৰিছিলে বিক্ৰী কৰি দিয়াৰ পিছত ক'ত বা যাব লাগে কিবা কৰিব লাগে তো কি হৈ যায় খোজকাঢ়ি যাব লাগে তাৰপিছত আপোনাৰ ৰাস্তাত ৰখি থাকোঁ গৈ পেলাই টমটমৰ কাৰণে তো বহুত মানুহ চিনাকি বুলি যে নিনিয়ে ভাবে কি ভাড়া চাড়া নিদিম নেকি তেনেকৈ খোজকাঢ়িবলগীয়া হয় তাৰপিছত খুই এদিন ভাবিলোঁ মই কি কৰিম মোৰ মানে এটা মানে বাইক লাগে ইমাৰ্জেঞ্চি তাৰপিছত ইমান টকা পইচাও নাই কিনিবলৈ তাৰপিছত ভাবি 2-3 দিন ভাবিলোঁ যে কি কৰিম আৰু এদিন মনত এটা লাগিছে যে নাই এটা কাভাৰীৰ পৰা বাইক চাইক মানে বুটলি আনি মানে প্ৰথমত ভাবিছোঁ সৰু যে এটা বাইক যদি বনোৱা যায় তো কেনেকৈ বনাব লাগিব ভাবি চিন্তি মানে অলপ আইডিয়াটো নিজৰ মাথাতেই মানে মই যিকোনো বস্তু ভাবোঁ ৰাতি শুই ভাবোঁ শুই পেলাই কিছুমান বস্তু মানে মনে ভাবি থাকোঁ কোন কামটো কেনেকৈ কৰিম তেনেকৈ কৰি 2-4 দিন ভাবাৰ পিছত মোৰ আইডিয়াটো আহিল যে এইটো এনেকৈ বনাম কিন্তু বস্তুটো ক'ত পাম তাৰপিছত মই ডেমৰ মানে বাইক এখন বিচাৰি আছোঁ ডেমত মানে ইঞ্জিনটো দৰকাৰ